নমস্কাৰ। কি ক'ম, ক'বলৈ ভাষা নাই। বৰ্তমান আমাৰ মাজত জুবিন দা নাই, সকলোৱে জানেই। মই আহিছোঁ জ্যোতি চিত্ৰবন, আৰু জ্যোতি চিত্ৰবনৰ পিছত যাম মই কাহিলীপাৰা জুবিন দাৰ ঘৰলৈ। আৰু যিখিনি পাৰোঁ গুৱাহাটীত য'ত শ্ৰদ্ধাঞ্জলি দি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই আহি পাইছোঁ জ্যোতি চিত্ৰবন, আৰু জ্যোতি চিত্ৰবনত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। আৰু চাওক,
হেলমেট ওপৰত লওক, হেলমেট ওপৰত লওক, হেলমেট ওপৰত লওক। দুখ পাইছে বাবু। বাবু সোমাবি হা। ঠেলি আছি হ'লেও আহিলোঁ সোমাই। বাপৰে কেনেকুৱা ভিৰ ফালি আছোঁ। ধৰি দেখি মই ধৰি আছোঁ। আৰু ইয়াতে জুবিন গাৰ্গক কালি আনিব। ইয়াতে পৰা এতিয়া ৰেডি কৰি আছোঁ জুবিন গাৰ্গৰ কাৰণে।
সিট ভালকে কাম দে সেই আছিল জুবিন গাৰ্গৰ ঘৰৰ বাহিৰৰ পৰিৱেশ আৰু যিহেতু দাদা নাই তেওঁ ঘৰত আহিব তেওঁক শ্ৰদ্ধাঞ্জলি জনালোঁ যিহেতু কালিও সৰু বজাত আহিব কালিও তাত যাম আৰু এইখিনি আপোনালোকক দেখাবলৈ মই আহিলোঁ তেওঁক জ্ঞাপন কৰিলোঁ